I request Partho once again to felicitate Ranjan Deka sir. I would like to request Partho to please felicitate Sajid Ahmed sir. Good afternoon. অপেক্ষাৰ অন্তত আজি আমি এটি এক নতুন প্ৰচেষ্টাৰে এক নতুন সংকল্পৰে এটি নতুন আশাৰে আমি এটি নতুন কাম কৰিবলৈ আহিছোঁ। এটো অকল আমাৰ কাৰণে নহয়, আমাৰ বিশেষকৈ আমাৰ অসমৰ এক অভাৱ, এই অভাৱ পূৰ্ণ কৰিব বিচাৰিছোঁ চিকিৎসাৰ ক্ষেত্ৰত, কেয়াৰিঙৰ ক্ষেত্ৰত, ডে কেয়াৰৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত মই খুব চমুকৈ দুখান কথা ক'ব খুজিছোঁ যে আমি যেতিয়া ইয়াত চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছোঁ, যেতিয়া ইয়াত আমি হস্পিটেলত পেচেণ্ট আমি ৰাখোঁ, পেচেণ্টক ট্ৰিটমেণ্টৰ কাৰণে ৰাখোঁ, ৰখাৰ পিছত যেতিয়া ডিছচাৰ্জ দিয়া হয়, তাৰপিছত তেওঁলোকক পৰিচৰ্যা কৰিবৰ কাৰণে ঘৰত পৰিচৰ্যা কৰাৰ অভাৱ হয়। বহু সময়ত বহুত পেচেণ্টক, বহুত ৰোগীৰ তেওঁলোকৰ অভিভাৱকে হয়তো যিখিনি ডিছচাৰ্জৰ পিছত বা আমি ইয়াৰ পৰা বিদায় দিয়াৰ পিছত যিখিনি পৰিচৰ্যা কৰিব লাগে সেইখিনি কৰিব নোৱাৰাৰ কাৰণে হয়তো 3 দিনত ৰাখিব লগা মানুহজনক 5 দিন ৰাখিবলগীয়া হয়, 7 দিন ৰাখিবলগীয়া হয়, এনেই মিছাতে বেছি পইচা খৰচ কৰিব লগা হয়। গতিকে আমাৰ উদ্দেশ্যটো কিমান কম সময়ত আমি পেচেণ্টক আমি ইয়াৰ পৰা ডিছচাৰ্জ দিব পাৰোঁ আৰু তাৰপিছত ঘৰত কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ বা ঘৰত কেনেকৈ পৰিচৰ্যা কৰিব পাৰোঁ, এইটো বৰ অভাৱ, এইটো বহু দিনৰ পৰা অভাৱ আছিলে আমাৰ অসমত। তাক আমি নেমকেয়াৰ হস্পিটেলে এক প্ৰত্যক্ষ আহ্বান লৈ আগবাঢ়ি আহিছোঁ আৰু এই ক্ষেত্ৰত উই কেয়াৰ, হেল্থ কেয়াৰৰ লগত আমি সহযোগত একেলগে এখন প্লেটফৰ্মত আমি কাম কৰিবলৈ ওলাই আহিছোঁ আৰু এইটোৰ দ্বাৰাই আমি হস্পিটেলত চিকিৎসা কৰাৰ পিছত মানুহ এজনক কেনেকৈ ধৰণে পৰিচৰ্যা কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি কি কি সুবিধা অসুবিধাৰ সময়ত কি কেনেকুৱা ধৰণৰ তেওঁলোকক মেন পাৱাৰ বা কেনেকুৱা ধৰণৰ ডে কেয়াৰৰ মানুহ লগা হয় বা তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত, এনেই নহয় প্ৰশিক্ষণপ্ৰাপ্ত মানুহ ৰাখিব পৰা হয়, সেইটো ক্ষেত্ৰত আমি আগবাঢ়িলোঁ। এই ক্ষেত্ৰত আপোনালোকক প্ৰেছ ৰিলিজ সকলোকে দিয়া হৈছে। তাত আমি 4টা ভাগ কৰি লৈছোঁ। এই 4টা ভাগত প্ৰথম ভাগটো হৈছে যে এল্ডাৰলি কেয়াৰ,